নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো নতুন এটি ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, ভৰিত কলা সূতা বন্ধা হয় কিয়, এনে কৰিলে কি উপকাৰ হয় বা অপকাৰ হয়, তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ, যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে বা মোৰ চেনেলটোত নতুনকৈ আহিছে, তেতিয়াহ'লে আমাক উৎসাহ যোগোৱাৰ বাবে চেনেলটোত এটা লাইক, এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে প্ৰিয় দৰ্শক, আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰতিটো কাম কৰাৰ কোনোবা নহয় কোনোবা এটা কাৰণ থাকে, সেইবাবে আমি সেই কামটো কৰোঁ। জ্যোতিষ শাস্ত্ৰৰ মতে কলা সূতা পিন্ধাৰ কিছুমান নিয়ম আছে। যদি আপুনি এই নিয়মসমূহ মানি নচলে, তেন্তে আপুনি কিছুমান বেয়া প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, গতিকে কলা সূতা বান্ধি থাকোঁতে এই নিয়মসমূহ সদায় মানি চলিব। কলা সূতা বান্ধি ৰখাৰ নিয়ম ১ নম্বৰ, কলা সূতা সদায় নৌ গাঁঠি বান্ধিলেহে পিন্ধিব লাগে। কলা সূতা বান্ধি থকা হাত বা ভৰিত সেই ৰঙৰ আন কোনো সূতা পিন্ধিব নালাগে। ২ নম্বৰ, শুভ সময়তহে কলা সূতা বান্ধিব লাগে। যদি আপুনি শুভ সময়ত পিন্ধিব পৰা নাই, তেন্তে ইয়াৰ বাবে কোনো জ্যোতিষীৰ সৈতে যোগাযোগ কৰিব পাৰে। ৩ নম্বৰ, কলা ৰং শনিৰ, গতিকে কলা সূতা পিন্ধিলে আপোনাৰ ৰাশিফলত শনিটো গ্ৰহৰ অৱস্থান দুৰ্বল হৈ পৰে। ৪ নম্বৰ, প্ৰতিদিনে পিন্ধাৰ পিছত গায়ত্ৰী মন্ত্ৰ জাপ কৰিব লাগে। এনে কৰিলে ইয়াৰ প্ৰভাৱ বৃদ্ধি পাব। গায়ত্ৰী মন্ত্ৰ আবৃত কৰক, নিৰ্দিষ্ট সময়তহে কৰক। ৫ নম্বৰ, ঘৰৰ দুৱাৰত নেমুৰে কলা সূতা বান্ধিব পাৰে। এনেদৰে ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ নকৰে। ৬ নম্বৰ, যিসকল শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি কম, কলা সূতাই তেওঁলোকক শৰীৰৰ ৰোগত বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। প্ৰিয় দৰ্শক, ৭ নম্বৰ, কলা ৰঙৰ তাপ শোষণ কৰাৰ শক্তি আছে। এইদৰে ই ঋণাত্মক শক্তিৰ পৰা ৰক্ষা পাবলৈ ঢালৰ কাম কৰে। ৮ নম্বৰ, ই মানুহক শনি দোষৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰে। ভৰিত বান্ধিলে আপোনাৰ জীৱনৰ সকলো সমস্যা নোহোৱা হৈ যায়। ৯ নম্বৰ, মানুহৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিবলৈ হাত, ভৰি, ডিঙি আদিতো কলা সূতা পিন্ধা হয়। যদি আপুনি মানুহৰ কুচক্ষুৰ পৰা আঁতৰি থাকিব বিচাৰে, তেন্তে কলা সূতা পিন্ধি নিজকে ৰক্ষা কৰিব পাৰে। ১০ নম্বৰ, ভৰিত কলা সূতা বান্ধি ৰখাৰ পৰম্পৰা আমাৰ প্ৰাচীন ইতিহাসৰ পৰাই চলি আহিছে। শাস্ত্ৰ অনুযায়ী কলা সূতা পিন্ধিলে বহু উপকাৰ পোৱা যায়। প্ৰিয় দৰ্শক, কলা সূতাৰ উপকাৰিতা আৰু আছে। ১ নম্বৰ, ভৰিত কলা সূতা বান্ধিলে জীৱনত আচৰিত ধৰণৰ পৰিৱৰ্তন আনে। ২ নম্বৰ, কাৰোবাৰ ঘৰত যদি সন্তান জন্ম হয়, ভৰিত কলা সূতা বান্ধি ৰখাৰ নিয়ম কৰিব লাগে। ৩ নম্বৰ, এই কলা সূতা বান্ধিলে শিশুটিক কুচকুৰ পৰা ৰক্ষা কৰিব পাৰি। ৪ নম্বৰ, প্ৰায় মানুহে ফেশ্বন শ্ব'ত কলা সূতা পিন্ধে। একে সময়তে আন এজন ব্যক্তিৰ নিৰ্দেশত পিন্ধা কিছুমান মানুহো আছে। ৫ নম্বৰ, কলা সূতা পিন্ধিলে বহু উপকাৰ পোৱা যায়, কিন্তু ইতিবাচক প্ৰভাৱ নিশ্চিত কৰিবলৈ কলা সূতা পিন্ধিলে কিছুমান সাৱধানতা অৱলম্বনো কৰিব লাগে। প্ৰিয় দৰ্শক, ভৰিত কলা সূতা পিন্ধাৰ উপকাৰিতা আৰু আছে। ভৰিত কলা সূতা পিন্ধিলে ৰাহু কেতুক শক্তিশালী কৰি তোলে। জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল লোকৰ ৰাহু কেতুৰ স্থান তেওঁলোকৰ ৰাশিফলত দুৰ্বল, তেওঁলোকে ভৰিত কলা সূতা বান্ধিব লাগে। বিশ্বাস কৰা হয় যে এই কাম কৰিলে ৰাহু কেতু সুখী হৈ পৰে আৰু জীৱনৰ বহু সমস্যা স্বয়ংক্ৰিয়ভাৱে সমাধান হৈ পৰে। কলা সূতা বান্ধিলে শনিৰ প্ৰভাৱ কম হৈ পৰে। শনিদেৱক এক গুৰু গ্ৰহ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, লোকবিশ্বাস অনুসৰি ভৰিত কলা সূতা বান্ধিলে শনিদেৱ সুখী হৈ থাকে, যাৰ বাবে ঘৰুৱা অসন্তুষ্টি আৰু আৰ্থিক সংকটৰ পৰা মুক্ত পায়। প্ৰিয় দৰ্শক, এইবাৰ আমি পুৰুষৰ ফালে আহিছোঁ। পুৰুষে কোনখন ভৰিত সূতা পিন্ধিব লাগে? জ্যোতিষ শাস্ত্ৰৰ মতে যদি পুৰুষে ভৰিত কলা সূতা বান্ধিব বিচাৰে, তেন্তে মঙলবাৰে সোঁ ভৰিত বান্ধিব লাগে। এনে কৰিলে শনি গ্ৰহৰ ৰাশিফলত শক্তিশালী হৈ থাকে। ইয়াৰ লগতে ৰাহু কেতিয়াও আমনি নকৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰস্তুতি কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে অকণমান হ'লেও ভাল লাগিল, তেতিয়াহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে,
বা নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বিদায় দিয়ক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম।